শিখৰ পোৱা হ'লে তে নহ'লে এই শিখৰটো তহঁতক কিয় দিয়া নাই গম পাওঁ। মোক গাৰ্লফ্ৰেণ্ডে এই শিখৰৰ কাৰণে আজি বেকআপ দিছে আৰু সেইকাৰণে তই শিখৰৰ বদনাম কৰি আছ। চাবি কিন্তু আবে গোটেই কথাটো শুনিকে কথা কওঁ ন। তেনেহ'লে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। সকলোৱে একেলগে চাওঁ আৰু সকলোৱে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। তো মোবাইল লোৱা, ভিডিঅ' চাব লাগে। নতুন ভিডিঅ' এটা আপলোড হৈ গ'ল কাইট্য বাছামত, লৈ সোনকালে। মোৰে জান শিখৰৰ সমান ভাল পাইছিলোঁ তোমাক। তই কি গান গাই থাকিবি নেকি? চিকালা পুতি খাব দে আমাক। আবে ময়ো আছোচোন এফালে। চিন্তু আৰু পিন্তু তহঁত দুটাই শুন, এই শিখৰ নাম মই খাম নিজে না তহঁতকো খাব দিম। কি কৰিবি নহ'লে আমাৰ আগতে মিলা হৈছ। ঠিকেই কৈছ তই চিংকুৰ। আবে তহঁত দুটাই কথাটো শুন না। অলপ শিখৰ পোৱা হ'লে তে নহ'লে এই শিখৰটো তহঁতক কিয় দিয়া নাই গম পাওঁ। মোক গাৰ্লফ্ৰেণ্ডে এই শিখৰৰ কাৰণে আজি বেকআপ দিছে আৰু সেইকাৰণে তই শিখৰৰ বদনাম কৰি আছ। চাবি কিন্তু আবে গোটেই কথাটো শুনিকে কথা কওঁ ন। তহঁত দুটাই খালি কথাকে কৈ থাক। দে নহ'লে তোৰ কথাটোকে ক। দে ক। শিখৰো নিদিবি আৰু শিখৰো বদনাম কৰিবি। শুন, আজিৰ পৰা জীৱনত যিমানজনী গাৰ্লফ্ৰেণ্ডে বেকআপ দিব সিমানজনীৰ নামত এটাকৈ শিখৰ ৰাখি যাম। আবে এনেকুৱা কৰিলে কি পাবি বে? তই পাগল হলি হ'বলা। চিন্তু পিন্তু তহঁত দুটা বেঙাই যে বেঙাই হৈ থাকিবি আৰু। ভালকৈ ভাগে পাতি ক না, এনেকৈ ক'লে কোনে নুবুজি পায়। ইয়াক সঁচাকৈ ব্ৰেইনটো গ'ল নেকি এই বেঙা দুটা। এইদৰে গাৰ্লফ্ৰেণ্ডৰ নামত শিখৰ ৰাখি গ'লেহে গম পাম জীৱনত কেইজনী ভাল পালোঁ আৰু কেইজনী গাৰ্লফ্ৰেণ্ডে মোক শিখৰৰ লগত বেকআপ দিলে। তই কিন্তু মাল মাগুৰ তেৰা কমল কৰি দিয়া হয়।